গাটো ভাল পাইছেনে? পাইছো দিয়া। কি হ'ল কাবেৰী, তোমাক দেখোন চিন্তাত থকা যেন লাগিছে? নাই, একো হোৱা নাই মা। তুমি নকলেও মই বুজিছো। আজিৰ দিনৰ কথাবোৰে তোমাক আমনি দি আছে নহয়? কথাবোৰ মায়ে গম পাইছে নেকি? নাই পোৱা। গম পাবও নালাগে, এনেই মা অসুস্থ। এইবোৰ কথা কোনো কাৰণতে মাক জানিব দিব নোৱাৰি। চাবি, কাইলৈ যদি মই নথকাত মানুহজন আহে, মাক যাতে কোনো কাৰণতে লগ নাপায়। কি ক'লে? নাই নাই, একো নাই। আগৰ ঔষধকেইটাকে খাই থাকিব দিছে। ডাক্তৰে মোক লগ কৰিবলৈ নাম দিলে যে। তেখেত ব্যস্ত আছিল আৰু বিশেষটো একো নাইও, ঔষধো একেই আছে। মই কৈছো নহয় তেখেতক, আপোনাৰ কথা ভালদৰে বুজাই। লাভ নাই। ইমান সপোন দেখি একো লাভ নাই। অনিদাৰ লগত বিয়া হবলৈ পাই চাগে তোমাৰ ফূৰ্তিৰ সীমা নোহোৱা হৈছে, হয়নে? বিয়া হৈ তুমি কি পাবা? একো নোপোৱা, বৰংশ হেৰুৱাবাহে। তুমি কি ক'ব খুজিছা? সকলো পুৰুষ একেই। পুৰুষে কেৱল নাৰীক ব্যৱহাৰ কৰে নিজৰ স্বাৰ্থৰ বাবে, আৰু স্বাৰ্থ শেষ হোৱাৰ পিছত নিজৰ জীৱনৰ পৰা দলিয়াই দিয়ে যে নাৰী কিবা বস্তুহে, ব্যৱহাৰ কৰিব আৰু ডাষ্টবিনত দলিয়াই দিব। সেইবাবে মই বিয়া চিয়া এইবোৰ একো বিশ্বাস নকৰো। মইতো বিয়া নহওঁ আৰু তুমিও নহবা। আৰু যদি বিয়া হোৱা, কৈ দিলো কিন্তু বৰ বেয়াকৈ পস্তাবা। দুখৰ বাহিৰে আৰু জীৱনত একোৱে নোপোৱা। চোৱা, তুমি বিয়াত বিশ্বাস নকৰিব পাৰা। তুমি ভাবিব পাৰা যে বিয়া হ'লে মানুহৰ জীৱন ধ্বংস হয়, কিন্তু তুমি ভাবিলা বুলিয়ে যে আনেও সেই একে কথাকে ভাবিব, তাৰতো কোনো যুক্তি নাই। চাবা, মই তোমাৰ দাদাৰ লগত বিয়াও হ'ম আৰু সুখী হৈ দেখুৱাম। এনেকুৱা চিলি চিকেন মই জীৱনত খোৱা নাই। টেষ্টে চাবা নে তাৰ কালাৰে চাবা। এই কি আৰু জোকাই নাথাকিবচোন। ভাগ্য ভালকে এখন মোকে ৰান্ধি খুৱালা। আন কোনোবাই খোৱা হলে ভৱিষ্যতে তুমি ৰন্ধা খোৱা খাবলৈ ভয় কৰিলে। ৰাতি একো খোৱাই নহল, ভোকে লাগিছে এতিয়া। ঐ, এইবাৰ কিন্তু মই ৰান্ধিম দেই। তোমাৰ হাতৰ যাদু আৰু দেখুৱাব নালাগে। ৰবা, মহাতকে গাটো ধুই আহো। যিহে চিকেনৰ নমুনা। হাঁহিছে তাই। বা দাদা, কি হ'ল আজি ইমান সোনকালে উঠিলি যে? মই একো তোক দেখিহে আচৰিত হৈছো। 10টা বজাই নাই, তই উঠিলে যে? আজি সেই মানুহজন আকৌ আহিম বুলি কোৱা নাছিল জানো? ৰাতিটো চিন্তাতে মোৰ টোপনিয়ে নাহিল। মানুহজন যদি আকৌ আহি যায় পুৱাই পুৱাই, তেতিয়া কি হ'ব দাদা? ময়ো সেই মানুহজনৰ অপেক্ষাতে ইয়াতে ৰৈ আছো। মানুহজন আহিলে কিবাকে বাহিৰলৈ লৈ গৈ কথা পাতিব লাগিব। ইয়াত হুলস্থুল কৰিলে মায়ে গম পাই যাব পাৰে। ঠিক ভাবিছ দাদা, সেইটো কৰাই ভাল হ'ব।
মামা ইমান ৰাতিপুৱা মামা আকৌ কিয় ফোন কৰিছে? অ মামা। কাবেৰী কি কৰি আছা? নাই, এতিয়া অলপ আগত শুই উঠিছো। ইমান দেৰিলৈকে শুই আছো? 6টা বাজিল। তই এতিয়া গাভৰু ছোৱালীজনী হৈ থকা নাই নহয়। এখন ঘৰৰ বোৱাৰী হবলৈ ওলাইছো। ৰাতিপুৱা সোনকালে উঠি ঘৰৰ কাম বনবোৰ কৰিব লাগে। আজিৰ পৰা সোনকালে উঠিবি কিন্তু। মই কি কৈ আছো শুনিছনে তই? শুনিছো মামা। তেনেহলে একো নকওঁ কিয় হা? হ'ব দিয়া, মই 4:30 বজাতে উঠিম। আৰু শুন, এতিয়াই তই ঘৰলৈ অহাৰ কথা চিন্তা কৰিব নালাগে। বৰ্তমান তই তাতেই থাক। সময়ত মই তোক তাৰ পৰা লৈ আহিম। শুনিছনে মই তোক কি কলো? হ'ব দিয়া মামা, তুমি যি বিচাৰিছা সেয়াই হ'ব। দে ভালে থাক। দাদা চাহ লওক। হেল্ল', কাবেৰী কোৱাচোন। মানে মই কাইলৈ ঘৰলৈ যাম বুলি ভাবিছো। ঘৰলৈ? কিয়? নাই, মানে এনেকৈ ইমান দিন থাকি পেলাই ভাল লগা নাই। তুমি তেনেকৈ কিয় ভাবিছা? এইটো আনৰ ঘৰ নহয় নহয়, এইখনতো তোমাৰে ঘৰ। হেল্ল', হেল্ল', হয় মই অচি দেউৰীয়া ক'লোঁ। সেইদিনা যে আপোনালোকৰ ঘৰলৈ গৈছিলোঁ। হয় কওকচোন, কিয় ফোন কৰিলে? খবৰ এটা আছে। নাজানো আপুনি কি ধৰণে ভাবে। এজন পুলিচ বিষয়া হিচাপে মই আপোনাক জনোৱাটো জৰুৰী বুলি ভাবিলোঁ। আৰু এইটো কিন্তু আপোনাৰ কাৰণে ভাল খবৰ। আপুনি কি খবৰৰ কথা কৈছে? এইবোৰ কথা ফোনত ক'ব নোৱাৰি। আপুনি মোক এবাৰ লগ কৰক, যিমান পাৰে সোনকালে। মোৰ বোধেৰে খবৰটো জনা আপুনি অত্যন্ত জৰুৰী। ঠিক আছে, আপুনি ক'ত আছে এড্ৰেছটো মোক পঠাওকচোন, মই গৈ আছোঁ। ঠিক আছে, মই আপোনাক মেছেজ কৰি দিছোঁ। কোনে ফোন কৰিছিল দাদা? সেইদিনা যে আহিছিল পুলিচ অফিচাৰজন, তেওঁ ফোন কৰিছিল। কিয়? মোৰ লগত বোলে কিবা দৰকাৰী কথা আছে। মই যাব লাগিব ৰিমলি। তই কি এতিয়াই যাবি নেকি? যাব লাগিব। কিন্তু মানুহজন আজি অহা কথা নাছিল জানো? এটা কাম কৰিবি, যদি মানুহজন কিবাকে আহে তই বাহিৰলৈ উলিয়াই লৈ গৈ কথা পাতিবি। কিন্তু দাদা, তই চম্ভালিব লাগিব ৰিমলি, মোৰ কামটোতো জৰুৰী। মোৰ বোধ হয় তই পুলিচজনক পিছত লগ কৰিলেও হ'ব। প্ৰথমতে ঘৰত আহিবলগীয়া মানুহজনক লগ কৰাটো ভাল হ'ব দাদা। মই যি কৈছো সেয়াই হ'ব। তই কেৱল মন দিবি যে ঘৰৰ কোনো মানুহে এই কথাটো গম নাপায়। মানুহজনক চম্ভালি লোৱাৰ দায়িত্ব তোৰ। Here!
আৰাধ্যা কি হ'ল কোনে আৰাধ্যা শুনা কোনো নাই ইয়াত কোনো নাই ইয়াত আছে মানুহ এজন আহিছে চুৰি এখনলৈ মানুহ এজন আহিছে নাই আৰাধ্যা ইয়াত কোনো নাই চোৱা একো নহয় মই আছো নহয় লগত মই আছো আৰাধ্যা চোৱা কোনো নাই চোৱা কোনো নাই দেখিছা কোনো নাই এনে ভয় কৰি আছা তুমি কোনোৱে নাই মা কাবেৰী কোৱাচোন মানে মই কাইলৈ ঘৰলৈ যাম বুলি ভাবিছো ঘৰলৈ কিয় নাই মানে এনেকৈ ইমান দিন থাকি পেলাই ভাল লগা নাই তুমি তেনেকৈ কিয় ভাবিছা এইটো আনৰ ঘৰ নহয় নহয় এইখনতো তোমাৰে ঘৰ হ'লেও দিয়কচোন বিয়া হোৱাই নাই যেতিয়া মই তোমাক কথা দিছোৱে দেখোন এইখন বিয়া হ'বই বা এইখিনি খাই লওক আপোনাৰ ঔষধ খোৱাৰ সময় হৈছে ভবাই নাছিলো আপুনি মতাৰ লগে লগে আহিব বুলি মই উকিল এজনৰ লগত কথা পাতিছো আইনী কাম কাজবোৰ কৰিহে মই আকৌ বিয়া পাতিম এটা কওকচোন আপুনি মোক ইয়ালৈ কিয় মাতিলে বিয়া হ'বই আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে মা কথাটো সেইটো নহয় মানে মই এনেকৈ বিয়াৰ আগত আপোনালোকৰ ঘৰত থকাটো মানুহে ভাল বুলি নক'ব মানুহৰ কথা তুমি ভাবিব নালাগে মই তোমাক ইয়ালৈ লৈ আহিছো এই কাৰণেই যাতে বিয়াৰ আগতে তুমি আমাৰ ঘৰখনক বুজি উঠা অনেক বুজি উঠা মই বিচাৰো বিয়াৰ আগতে তুমি তোমাৰ দায়িত্বখিনি বুজি লোৱা তেতিয়াহে তুমি বিয়াৰ পিছত আমাৰ ঘৰখন ভালদৰে ধৰি ৰাখিব পাৰিবা তুমি ঘৰলৈ যাব নালাগে বিয়াৰ দুদিন আগতে আমি নিজে গৈ তোমাক ঘৰত থৈ আহিমগৈ বা এইখিনি খাই লওক আপোনাৰ ঔষধ খোৱাৰ সময় হৈছে ইমানকৈ চিন্তা কৰি নাথাকিবচোন সেয়া আপোনাৰ কল্পনাহে আছিল কোনেও আপোনাক মাৰিবলৈ চেষ্টা কৰি থকা নাই মই এনেকৈ থাকিম নেকি হিয়া হে আপুনি বেছিকৈয়ে চিন্তা কৰি থাকে খাওকচোন খাওক তুমি আৰু মোক কিমান খুৱাই থাকা খাবই লাগিব ইমান দিন হ'ল ভালকৈ একো খোৱাই নাই খাবই লাগিব খাওক
আজি আমি দুয়ো ক'ৰবালৈ ফুৰিবলৈ যাম বহুদিন হ'ল ক'তো যোৱাই নাই আপুনিয়ে কওকচোন ক'লৈ যাব আজি আপোনাৰ মতে ফুৰিম ভবাই নাছিলো আপুনি লগে লগে আহিব বুলি মই জনৰ লগত কথা পাতিছো আইনী কাম কাজবোৰ কৰিহে মই আকৌ বিয়া পাতিম এতিয়া কওকচোন আপুনি মোক ইয়ালৈ কিয় মাতিলে খবৰটো এয়াই যে আপোনাৰ পত্নী আৰাধ্যা জীয়াই আছে